সকলোকে স্বাগতম জনাইছোঁ মই দীপচেঙে মোৰ ইউটিউব চেনেল দীপ আছামিজ অল চেনেলটোলৈ। আজি আমি উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত ধোৱাপথাৰ টিপনীয়া গাঁৱত। আজি এজন ব্যক্তিৰ সৈতে চিনাকি হ'ম। তেওঁ প্ৰাকৃতিক চাহ খেতি কৰি যথেষ্ট সমাদৰ লাভ কৰিছে। নাম তেওঁ ধীৰেন ফুকন। তেওঁ বৰ্তমান এই বজাৰৰ সম্বন্ধ অসম ভাৰতবৰ্ষ তথা অন্য দেশৰ লগতো বাণিজ্যিক সম্পৰ্ক তেওঁ গঢ়ি তুলিছে। গতিকে আহক তেওঁৰ সৈতে আমি চিনাকি হ'ম। এই প্ৰাকৃতিক চাহ সেৱন কৰাৰ ফলত মানুহৰ কি কি উপকাৰ সাধে, কেনেকৈ কম মাটিত অধিক লাভান্বিত হোৱাকৈ এই খেতি কৰিব পাৰি, নতুন প্ৰজন্মই এই খেতি গ্ৰহণ কৰিলে কিনো উপকাৰী হয়, গতিকে সকলো দিশ আমি কথা পাতিম আৰু তেওঁ কেনেদৰে চাহ উৎপাদন কৰিছে এই সকলোবোৰ আমি চাম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি গম পাইছোঁ যে আপুনি প্ৰাকৃতিক চাহ খেতি কৰিছে। গতিকে এই প্ৰাকৃতিক চাহ খেতিনো কি, কেনেকৈ কৰা হয় আৰু বৰ্তমান এই চাহ খেতি কৰি নতুন প্ৰজন্মই লাভান্বিত হ'ব পাৰেনে? গতিকে এই বিষয়ে আপুনি কিবা ক'ব নেকি? ইয়াত ডেফিনেটলি ক'ব পৰা যায়। হয়। প্ৰাকৃতিক খেতি কনচেপ্টটো অলপ নতুন। হয়। নতুন হ'লেও হয়। একেবাৰে সহজলভ্য এইটো কৰিবলৈ। হয়। আৰু কথাটো হ'ল কি, প্ৰাকৃতিক কৃষি নামাকৰণ এইটোৱে কৰা হৈছে, আমি যিখিনি প্ৰকৃতি পৰা উৎপাদিত বিভিন্ন ধৰণৰ সামগ্ৰীৰ পৰা আমি সাৰ, ঔষধ, যাৱতীয় যি লাগে আমাৰ চাহ খেতি কৰি নিবৰ বাবে, তো এই গোটেই বস্তুখিনি আমি ঘৰুৱাভাৱে প্ৰস্তুত কৰি আমি আমাৰ বাগিচাত ব্যৱহাৰ কৰোঁ। ইয়াত কোনো 100% কেমিকেল ফ্ৰী, ইয়াত অলপো আমি কেমিকেল নিদিওঁ। আৰু যিখিনি আমাৰ চাহ খেতি কৰিবলৈ যাৱতীয় ধৰক আজি পোকৰ উপদ্ৰৱ কমাবৰ কাৰণে সাৰ দিব লাগে, ইয়াত ভেকুজনি বেমাৰ আমি কণ্ট্ৰল কৰিব লাগে। গতিকে এই সম্পূৰ্ণ গোটেই বস্তুখিনি আমি প্ৰকৃতিৰ উপাদানৰ পৰা ঘৰুৱাভাৱে প্ৰস্তুত কৰি আমি ব্যৱহাৰ কৰোঁ। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে 100% কেমিকেল ফ্ৰী আমাৰ প্ৰাকৃতিক পদ্ধতিৰে খেতি কৰা। আৰু প্ৰাকৃতিক কৃষি মানে হৈছে স্বাৱলম্বিতাৰ পৰিচয়। আৰু এই খেতিৰ দ্বাৰাই বিভিন্ন দিশত মানুহ উপকৃত হ'ব পাৰে। উপকৃত হোৱা যেনে আজি এই খেতি কৰাৰ লগে লগে আমাৰ বিশেষভাৱে আমাৰ অৰ্থৰ প্ৰয়োজন নহয়, জ্ঞানৰ প্ৰয়োজন হয়। খালি যেতিয়া শিকি বুজি ল'ব, ঘৰতে সাৰ ঔষধ বনাব পাৰে। আৰু অন্য ফালেদি আমাৰ যিখিনি আমাৰ ধৰি লওক মাটি, পানী, জলবায়ু সকলোবিলাক মানে প্ৰদূষণৰ পৰা মুক্ত হৈ থাকে, মানে পৰিৱেশটো সুৰক্ষিত হৈ থাকে সকলো দিশেই। আৰু আমি এতিয়া আপোনালোকে দেখিছে যে আমি ঘৰুৱাভাৱে চাহ বনাইছোঁ। এই চাহপাত বনাবলৈ প্ৰস্তুত কৰিবলৈ আমাক বিশেষভাৱে মূলধনৰ প্ৰয়োজন নাই। আমি সাধাৰণভাৱে কৈছোঁ, কিন্তু আজি আমাৰ পাত ইয়াতে নহয়, অসমতে বুলি অসম বা ভাৰতবৰ্ষতে নহয়, সমগ্ৰ ৱৰ্ল্ডৰ বিভিন্ন প্ৰান্তলৈ পাত গৈ আছে। নিয়মিতভাৱে আমি পঠাই আছোঁ। আজি চাউথ কোৰিয়াত বিক্ৰী হৈ আছে পাত, আজি কানাডাত বিক্ৰী হৈ আছে পাত, আজি আমেৰিকা পৰ্যন্ত আমাৰ পাত গৈ আছে। আৰু মানে কণ্টিনিউৱাছলি আমি পঠাই আছোঁ। তেনেকুৱা ধৰণে আমি ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সুবিধা পাইছোঁ, যিহেতু ইয়াত কেমিকেল ফ্ৰী। সেইকাৰণে মানুহে আদৰি লৈছে। এই যিটো এইটো প্ৰাকৃতিক যিটো চাহ খেতি, এই খেতি খুব কম মাটিত অধিক উৎপাদন কৰিব পৰা কিবা কথা, তেনেকুৱা কিবা কথা আছে নেকি? ঠিক অন্য খেতিতকৈও ঠিক তেনেকুৱা কথা নহয়। আচলতে প্ৰাকৃতিক খেতি কৰিবলৈ যাওঁতে প্ৰডাকশ্যনটো বহুতে কয় কমে কিবা হয়, তেনেকুৱা কথাও নহয়। আৰু প্ৰডাকশ্যন যে আমি বহুত বেছি পাম সেইটো কথাও নহয়। কিন্তু মানুহে যেনেকুৱা ধৰণৰ চাহ বিচাৰে, যি চাহ মানুহে ভাল পায়, চাহটো হ'ল এটা ঔষধি গুণেৰে সমৃদ্ধ বস্তু। ইয়াত বহুতো ঔষধি গুণ থাকে। গতিকে এই গোটেই ঔষধি গুণখিনি সুৰক্ষিত হৈ থাকে, যিহেতু ইয়াত আমি 100% কেমিকেল ফ্ৰী কৰি ৰাখোঁ। গতিকে আমাৰ পাতৰ যদি প্ৰডাকশ্যন কমেও ইমান চিন্তা কৰিব লগা নাই, যিহেতু আমাক কাষ্টমাৰে আমাক ভাল দাম দি আমাৰ পাত কিনে। গতিকে গ্ৰীণ লিফ বিক্ৰী কৰাতকৈ বা কৰিলে সেইটো আপোনাৰ নেদেখিবও পাৰে, কিন্তু যেতিয়া ঘৰুৱাভাৱে চাহ প্ৰস্তুত কৰি বিক্ৰী কৰিব অধিক লাভান্বিত হয়। আৰু আমি আৰু এটা কথা জানিব বিচাৰিছোঁ যে আপুনি অসমীয়া যিটো সংস্কৃতি কলা কৃষ্টি আছে আমাৰ, আপুনি যেতিয়া অন্য দেশৰ পৰা আপুনি আমাৰ ইয়ালৈ আপোনাৰ বাগিচালৈ আহে, গতিকে তেওঁলোকক আপুনি বোলে কলপাততো ভাত খাবলৈ দিয়ে। গতিকে এইটো এটা বৰ ভাল কথা শুনিছোঁ। হয়, মানে যিমান পাৰোঁ আমাৰ যিখিনি আমাৰ কৃষ্টি সংস্কৃতি, খাদ্য সম্ভাৰ, এইখিনি আমাৰ হিচাপে মই দিবলৈ চেষ্টা কৰোঁ। আমি আমাৰ যিখিনি ইয়াত ব্যৱহৃত হয়, আমাৰ অসমীয়া মানুহে যিখিনি মানি চলি আহিছে,
আৰু ক'বলৈ গ'লে আজি যে আমি কলপাতত ভাত খাওঁ, হয় ই এটা ঔষধি গুণৰো কাম কৰে। হয় হয় কলপাতত ভাত খোৱা হজমি শক্তি বাঢ়ে। বাঢ়ে গতিকে তেনেকুৱা আমাৰ যিখিনি আমি যেনেকুৱা ধৰণে চলিছোঁ সেইখিনি দেখাবলৈ মই বেছি হয় হয় আগ্ৰহী। সেইকাৰণে তেখেতসকলক হয় যিমান পাৰোঁ আমাৰ নিজৰ থলুৱা নিয়মেৰে মানে তেখেতলোকক আপ্যায়ন কৰিবলৈ মই সদায় চেষ্টা কৰোঁ, আৰু তেখেতলোকেও যথেষ্ট ভাল পায়। হয় এই চাহ খেতিৰ জৰিয়তে কিমানজনক কামত নিয়োজিত কৰি ৰাখিছে? একচুৱেলি মোৰ 12জনমান মানুহ আছে, হয় কিন্তু সকলোৱে ৰেগুলাৰ নকৰে। তথাপিতো 9জন 10জন ডেইলি থাকে, হয় আৰু এইসকল মানুহে গোটেই বছৰটো মোৰ ইয়াত কাম কৰে। মানে এতিয়া ক'ব পাৰি আপুনি প্ৰায় 9-10জন মানুহক সংস্থাপন দি আছোঁ, আৰু এদিন দুদিনৰ এমাহ দুমাহৰ কাৰণে নহয়, গোটেই বছৰটোৱে সিহঁতি ইয়াত কাম কৰে। হয় কাৰণ আমি এতিয়া চাহপাত চিঙাৰ শেষ কৰি হয় গছ কলম কৰোঁ। হয় কলম কৰাৰ লগে লগে আমি আকৌ সাৰ ঔষধ আমি বনাওঁ, বনাই বিলৰ পৰা মেটেকা আনো, বিভিন্ন হয় হয় ধৰণৰ যাৱতীয় বস্তুবিলাক আমি বস্তু গোটাওঁ। আমাৰ গতিকে কাম আমি বহিবলৈ, আমাৰ এই যিকেইজন মোৰ মানুহ আছে বহিবলৈ নাপায়। অইন বাগানৰ নিচিনা হয় ধৰি লওক কেইমাহমান কিছুমান মানুহৰ এতিয়া কলম কৰাৰ পাছত হয় বহি থাকে, কিবা হয়। আমাৰ সেইটো নহয়, আমি কিন্তু সদায় কাম কৰি থাকোঁ। হয় আৰু আপুনি শুনিব পাইছোঁ এই চাহ খেতিৰ যোগেদি স্বাৱলম্বিতা হৈ আপুনি বহুতজনক ব্যক্তিগতভাৱেও আপুনি বিভিন্ন ধৰণৰ সহায় হাত আগবঢ়াই আহিছে। এই ক্ষেত্ৰততো মই বিশেষভাৱে গুৰুত্ব দিওঁ, হয় আৰু সেইকাৰণে আমাৰ অলৰেডি এটা গ্ৰুপো আছে, হয় চেনেহী নেচাৰেলিটি গ্ৰুপ বুলি। হয় বিভিন্ন জেগাত আমাৰ সদস্য আছে, হয় হয় আৰু সকলোকে মই দিহা পৰামৰ্শ দিছোঁ। হয় আমি আচলতে হেণ্ডমেড টি বনাওঁ, হয় গতিকে কেনেকৈ হাতেৰে পাত বনাব পৰা যায় তাৰ প্ৰশিক্ষণ দিছোঁ। সাৰ কেনেকৈ বনাব হয় পাৰে, হয় ঔষধ কেনেকৈ, যাৱতীয় বস্তুবোৰ কেনেকৈ তৈয়াৰী কৰিব পৰা হয়, হয় সকলোকে মই ঘৰে ঘৰে গৈ প্ৰশিক্ষণ দিছোঁ। আৰু হয় সকলোৱে কৈছে আজি বহুতজনে ঘৰুৱাভাৱে চাহপাত বনাই বিক্ৰীও কৰিছে। হয় হয় আৰু তেনেকৈ আমি বজাৰখনৰ কাৰণেও চিন্তা কৰিছোঁ। হয় আমি এইবাৰ কথা পাতি আছোঁ আমাৰ কানাডা মাৰ্কেটৰ লগত, হয় লেভেল গ্ৰাউণ্ড ট্ৰেডিঙলৈ। হয় আমি কেইবাজনেও পাত পঠোৱাৰ মই চিন্তা চৰ্চা কৰি আছোঁ, যিসকলে ভালকৈ বনাব পাৰিছে। অদূৰ ভৱিষ্যতলৈ যদি সকলো মানুহে ভাল ধৰণে কৰে, সকলোৱে পাত পঠোৱাৰ আমি ব্যৱস্থা কৰিম। হয় হয় কাৰণ আমি ইয়াতে আবদ্ধ হৈ থকা নাই। আজি অসমৰ মোৰ ঘৰৰ পৰা বহুত পাত বিক্ৰী হয়। আজি অসমৰ বিভিন্ন মানে চহৰলৈ আমাৰ চাহপাত যায়, গুৱাহাটী যায়, হয় যোৰহাট যায়, শিৱসাগৰ, ডিব্ৰুগড়, প্ৰত্যেকতে আমি হয় আমাৰ চাহ মানুহক যোগান ধৰাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰি হয় দিল্লী, বেংগলোৰ, হয় কেলকাতা এনেকুৱা ঠাইলৈ আমি পাত পঠাইছোঁ, হয় হয় আৰু এটা অংশ আমি ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ পঠাইছোঁ। আমাৰ লক্ষ্য অকল ইণ্টাৰনেশ্যনেল মাৰ্কেটে নহয়, হয় আমি এটা কেনেকৈ প্ৰাকৃতিক কৃষি এটা কেনেকৈ ইয়াত পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, সকলোৱে প্ৰাকৃতিক কৃষি কৰি কেনেকৈ উপকৃত হ'ব পাৰে, হয় মানে কেনেকৈ ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে, আৰু আমাৰ কৃষিভূমি কেনেকৈ সুৰক্ষিত হয়, ইয়াৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিছোঁ। হয় হয় আৰু এই ক্ষেত্ৰত মোৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই আছে কানাডাৰ পেগী কাৰ্চৱেল মেডাম। হয় তেখেতলোকৰ এটা গ্ৰুপ আছে, ফাৰ্টাইল গ্ৰাউণ্ড। তেখেতলোকে যথেষ্ট আমাক হয় উৎসাহ যোগাইছে, হাতে হয় কামে দেখুৱাইছে, হয় মাৰ্কেটিঙত সহায় কৰিছে। আনকি অন্যফালেদি চাউথ কোৰিয়া কিচিউগলি বুলি এজন আমাৰ হেৰি আছে, মোৰ বন্ধু এজন আছে, হয় তেখেতে সেইটো ছাইডত আমাৰ পাত নি বিক্ৰী কৰি আছে। হয় তেখেতে আহোম ট্ৰেডিং কোম্পানী বুলি এটা কোম্পানী খুলি লৈছে আমাৰ পাত বিক্ৰী কৰিবৰ কাৰণে, আৰু হয় নিয়মিতভাৱে আমি তালৈ চাহ যোগান ধৰি আছোঁ। হয় তেনেকৈ আমি নিজৰ দেশৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বজাৰলৈও পঠাই আছোঁ, হয় আৰু ইয়াতো বেচিছোঁ। আৰু যিমান পাৰোঁ মানুহক কম খেতিত অধিক লাভান্বিত মানে চাহ খেতি কৰি অধিক লাভান্বিত হ'ব পাৰে তাৰ ওপৰত গুৰুত্ব দিছোঁ। হয় গ্ৰীণ লিফ কিমান বেছি পাইছোঁ নহয়, যদি ভাল চাহ বনাব পাৰোঁ 1 কেজি পাতত যদি আমি 1000 টকা পাওঁ, তাতে এনেকুৱাও মানুহ আছে আমাক 5000 টকা দি নিব। হয় হয় গতিকে গ্ৰীণ লিফ বেছি কৰি আমাৰ প্ৰডাকশ্যন বেছি কৰি লাভ নাই, ভাল চাহ বনাই আমি কেনেকৈ অধিক টকা আহৰণ কৰিব পাৰোঁ, আমি হয় সেইটোৰ ওপৰত বেছি গুৰুত্ব দি হয় আছোঁ। আৰু তেনেকুৱা মানসিকতাই আমি কৈছোঁ, হয় তেতিয়া কি হ'ব, সকলোৰে কাৰণে এখন ভাল বজাৰ গঢ় ল'ব হয় ইয়াত। আৰু খুব কম মাটিত খেতি কৰি মানুহ স্বাৱলম্বী হ'ব পাৰে, হয় গোটেই মানে ঘৰখন নিয়াৰিকৈ চলাই নিব পাৰিব। হয় কিন্তু এই ক্ষেত্ৰত আমি বিশেষভাৱে ফলপ্ৰসূ হ'ব পাৰিম, আমি নিজে হাতে কামে আগবাঢ়িব লাগিব। সেইকাৰণে আমি সাধাৰণ যিখিনি মানুহে খুব কম মাটিত খেতি কৰিছে, সেই মানুহসকলকে আমি বেছি দিহা পৰামৰ্শ দিওঁ, সকলোৱে কৰক, সকলোৱে আগবাঢ়ক। হয় আৰু ইয়াৰ লগে লগে আমি শাক খেতি, ধান খেতি, উদ্যান শস্য চব আমাৰ প্ৰাকৃতিক ব্যৱস্থাই চব খেতি কৰিব পাৰি, খুব সুন্দৰভাৱে কৰিব পৰা হয়, আৰু আমি কৰি আছোঁ। আমি হয় ইয়াৰ ভাল ফল পাই আছোঁ। আপুনি এই ক্ষেত্ৰত আপুনি চৰকাৰৰ সহায় হাত পাইছেনে? চৰকাৰৰ সহায় নাই পোৱা বুলি ক'ব নোৱাৰোঁ, কাৰণ হয় আজি মই ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ পাত হয় পঠাইছোঁ। হয়
যদি চৰকাৰে সেইখিনি সদিচ্ছা নেদেখুৱালেহেঁতেন তেতিয়াহ'লে মই ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ পাত পঠোৱাত মোৰ অসুবিধা আহিলেহেঁতেন। গতিকে তেখেতলোকে যি পাৰিছে মোক ছাপোৰ্ট দিছে আৰু আগলৈও আৰু ছাপোৰ্ট দিব বুলি আশা কৰিছোঁ। বহুতে ভাবে আৰ্থিক দিশত টকা পইচা তেনেকুৱা কথা নাই আমাৰ, কিন্তু সেই ৰাস্তাবোৰ যে আমাৰ খোল খাই গৈছে, চৰকাৰ হাত আছে, তেখেতলোকে ভাল দৃষ্টিৰে আমাক চাইছে, সেইকাৰণে আমি এইখিনি কৰিব পাৰিছোঁ। সেইকাৰণে চৰকাৰে নাই দিয়া বুলি আমি কেতিয়াও নকওঁ, দিছে। গতিকে পুনৰবাৰ আপোনাক মই ধন্যবাদ জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ পৰা। ইমানখিনি আপুনি সুন্দৰভাৱে কথাখিনি উপস্থাপন কৰি দিলে। গতিকে কেনেকৈ প্ৰাকৃতিক চাহ খেতি কৰি অধিক লাভান্বিত হ'ব পাৰি, নতুন প্ৰজন্মই কেনেকৈ গ্ৰহণ কৰিব পাৰি, কেনেকৈ ইয়াৰ সুবিধা আৰু এই চাহপাত সেৱন কৰাৰ পিছত আমাৰনো কি কি উপকাৰ সাধে, গতিকে সকলোখিনি কোৱাৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জনালোঁ। গতিকে ভিডিঅ'টো ইমানতে আমি সমাপ্ত কৰিছোঁ।